বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে। কোনে প্ৰতিশ্ৰুতি দিছিলে? তেওঁলোকে মানে যেতিয়া কাৰ্বি আংলঙলৈ আহিছিলে দেই, যে কেন্দ্ৰীয় তাতে যদি চেন্ট্ৰেলত যদি বিজেপি চৰকাৰ আহে তেনেহলে কাৰ্বি আংলং ৰাইজে যিটো আপোনালোকৰ দাবী সেই দাবীটো আপোনালোকক ৰূপায়ণ কৰিম বুলি কৈছে। কিন্তু আজি মিছা মাত মাতি গ'ল। তাৰপাছত আহিলে কোনে? ৰাজনাথ সিং। ৰাজনাথ সিং আহি পেলাই আমাক মিছা মাত মাতি গুচি গ'ল। তাৰপাছত আহিলে কোনে? অমিত শ্বাহ, হোম মিনিষ্টাৰ। অমিত শ্বাহ আমাক প্ৰতিশ্ৰুতি দিছিলে কিন্তু আমাক মিছা মাত মাতি গুচি গ'ল। লাষ্টত কোনে আহিলে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মই জানো ইয়াৰ পৰাও বহুত গৈছে না, গাড়ী গৈছে দে লৰিং টিপি চলো হা সবেই কৈছে। কিন্তু বিজেপি যিটো নেকি এতিয়া সাহস কৰি আছে, বিজেপি সকলে অটল মাষ্টেত এইটো কথা কয় কিন্তু সিহঁতে ইচ্ছা নাই। কেনেকৈ ইচ্ছা নাই? আমাৰ CM, EM, MP, MLA সকলে প্ৰাইম মিনিষ্টাৰ তাতে লুৰিং থিপিয়ত বহি থকা অৱস্থাত এষাৰ কথাও নকলে যে অটনমাছ কথাটো, যে অটনমাষ্টেত আমাক লাগে বুলি নৰেন্দ্ৰ মোদীৰ ওচৰতো এষাৰ এটা মাত নামাতিলে। সেইকাৰণে কিমান লাজৰ কথা। আপোনালোকে দেখিছে নহয়, ইউটিউবত চাওক না, এতিয়াও আছে নহয়। MPও নকলে, CMও নকলে, MLA সকলেও চুপচাপ। তাৰমানে নেশ্যনেল পাৰ্টি যিটো নেকি সিহঁতৰ হাইকমাণ্ড আছে, যে হাইকমাণ্ডৰ পৰা সিহঁতক দাবী কৰিছে। সেইকাৰণে আমি ৰিজনেল লাগে। ৰিজনেল বুলি ক'লে আমাৰ যিটো নেকি কাৰ্বি আংলঙৰ যিকোনো সমস্যাবোৰ সমাধান কৰিবৰ কাৰণেহে আমি এই ৰিজনেলটো গঠন কৰিছো। আজি আদিবাসী সম্প্ৰদায়ৰ পৰাই হওক, গোৰ্খা নেপালী পৰাই হওক, হিন্দীভাষীয়ে হওক, বাঙালী সম্প্ৰদায়ে হওক, কাৰ্বি সম্প্ৰদায়ে হওক, ডিমাচা সম্প্ৰদায়ে হওক, গাৰো সম্প্ৰদায়ৰ পৰাই হওক, হাজাৰ হাজাৰ যোগদান কৰি আছে এই দলত। আপোনালোকে মোবাইলত ফেচবুকত চাব যে ৰাজেন টিমুং, মোৰ নামটো ৰাজেন টিমুং ফেন্স বুলি ফেচবুকত লিখিলে আজি মই ক'ত প্ৰগ্ৰাম কৰিব গৈছো, মই ক'ত মিটিং কৰিব গৈছো, তাত হাজাৰ হাজাৰ মানুহ যোগদান কাৰ্যসূচী সদায় লৈ থাকে। আমি যোৱাকালিও আমি গৈছো, পৰহি দিনাও, আৰু ইয়াত যে মই এতিয়া ভাষণ দি আছো ইয়াৰ পৰা চিধা যাব ফুলনিত। ফুলনিতেও তাতে হাজাৰ মানুহ ৰখি আছে যোগদান কৰিবৰ কাৰণে। কেলে? যে ৰাইজে বিচাৰিছে যে এতিয়া কাৰ্বি আংলঙত ৰাজনৈতিক দল, নতুন দল, আৰু এই দলটো হৈছে চব মিলি জুলি একেলগে কাম কৰি যাব বুলি। সেইকাৰণে সিহঁতে হাজাৰ হাজাৰ ৰাইজে এতিয়া ওলাই আহিছে। আজি আপোনালোকে ওলাই অহাৰ নিচিনা মই আশা কৰিছো। আৰু আজি যে মোক ইমানখিনি আপোনালোকে ৱেলকাম কৰিছে, এইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো। যে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক, আৰু অহা দিনলৈকেও আমি একেলগে আমি কাম কৰিম। আৰু মই আকৌ এদিনমান আকৌ মিটিং কৰিব আহিম যেতিয়া ইলেকশ্যন টাইমত হ'ব। এতিয়া বোকাজান আৰু এইটো ডিমাপুৰ নেতাসকলে যেতিয়া নামিব নহয়, সেই সময়ৰ ময়ো নামিম, আহিব আকৌ। গম পাইছে? মই নাম নকলেও আপোনালোকে জানে যে বোকাজান আৰু এই আপোনালোকে যদি সিহঁতে অহাৰ পাছত কি হ'ব তেতিয়া? আৰু ঘূৰিতো নাযায় ন? সেইকাৰণে আমি একেলগে মিলি জুলি থাকিব লাগিব। একদম নিজৰ ভাই ককাই নিচিনা, নিজৰ ভাই বন্ধু নিচিনা। তেনেহলে আমালোকে এটা মৰম, এই মৰমৰ পৰাহে আমাক বান্ধি ৰাখিব দেই। আৰু যদি আমি মিলিব নোৱাৰো তেনেহলে নিজৰ ভাইকো মানে শত্ৰুতা নিচিনা থাকিব, এনেকুৱাহে ব্যৱহাৰ কৰিব। সেইকাৰণে এই বস্তুটো থাকিব নালাগে। বুজি পাইছে? বুজিছে ন চবে? সেইকাৰণে আপোনালোকে সমৰ্থন কৰক। এতিয়া বহুতো ভূমিৰ সমস্যা, মাটিৰ সমস্যা লৈ বহুত এতিয়া খং ৰাগ হৈ আছে। কিন্তু কেলে হ'ব পাইছে এইটো?
ভূমিৰ সমস্যাৰ পৰা কেলে এনেকা কাজিয়া সৃষ্টি হৈ থাকে সেইটো হৈছে নেশ্যনেল পাৰ্টি বিলাকৰ চাল সেইটো কাৰণে সদায় আমি ৰিজনলৈকে আমি সমৰ্থন কৰিব লাগিব আৰু ৰিজনেল হলেও একেলগে মিলি জুলি আজিৰ নিচিনা কালাৰফুল হৈ আছে ইয়াত আজি বিভিন্ন ফুল দেখি পাইছে হয় নে নহয় একদম কালাৰফুল হয় নে নহয় এটা আনন্দ থাকেতো সেইটো কাৰণে কাৰ্বি আংলংটো সেইটো কাৰণে এটা ভালদৰে আমি কাম কৰি পেলাই এটা সুন্দৰ কাৰ্বি আংলং আমি সৃষ্টি কৰিম একেলগে মিলি জুলি আৰু মনত ৰাখিব বাইদেউ দেই চবকে মই কৈছো অৰুণোদয়টো সঁচাকে অহা বছৰ যেতিয়া কাউন্সিলত যেতিয়া আমাৰ হাতত আহিব আহাৰ লগে লগে অৰুণোদয়টো 1250 নহয় 12,500 কৰিম 100% এইটো 12,500 হলে আপোনালোকেও কিবা এটা মাহত কিবা এটা ৰেচনৰ কাৰণে আহিব দেই সেইটো সহায় কৰিব মোক তুলিৰাম ভোঙাঙে বা CM-এ এইটো ভাবি আছে যে এই ৰাজেনটো ইমান যে ডাঙৰ এটা ঘোষণা কৰি দিলে হা কি হ'ব এতিয়া সিহঁতৰতো 1250 হে হা এটা বঢ়াম কলে হতে নোৱাৰে আমিতো ৰিজনেল আমাৰতো গোটেইখিনি যিমানখিনি টেক্স যিমানখিনি ৰেভিনিউ টকা কাৰ্বি আংলঙতে জমা হ'ব আৰু এই জমা হোৱা টকাটো ৰাইজক বিতৰণ কৰা হ'ব তাতে আমি ঘৰ বনাবলৈ কামো নাই বিল্ডিং বনাবলৈ কামো নাই হয় নে নহয় সেইকাৰণে আমি নমৰাৰ আগতে আমি কিবা এটা ভাল কাম কৰি যাব লাগে এই পৃথিৱীত থাকোঁতে আমি নিজৰ জাতিৰ কাৰণে নিজৰ কাৰ্বি আংলঙৰ কাৰণে সবৰ কাৰণে আমি কাম কৰি যাম বুলিহে আপোনালোকেও মনত ভাবিব লাগে ভাল কাম কৰি যাব লাগে দেই তেতিয়াহে আমি উন্নতি হ'ব কাৰ্বি আংলংটো এতিয়া চাওক না ইমান যে আপোনালোকক এইটো মানে আণ্ডাৰষ্টিমেট কৰা নিচিনা হ'ল হয় নে নহয় না ৰাস্তা আছে না পানী যোগান আছে একোতো নাই মই ভাবিছো ৰিজাৰ্ভ নেকি এইটো ৰিজাৰ্ভটো নহয় না 1987 মামুলি নহয় কিন্তু আমাৰ দলৰ পৰা জিকাৰ লগে লগে আমি ৰাস্তা বনাম